বন্ধুসকল আসাম টেকনিক্যাল হেল্পলাইনলৈ স্বাগতম জনাই নতুন ভিডিঅ'লৈ আহিলোঁ। আপোনালোকে যদি নিজৰ নাম আয়ুষ্মান কাৰ্ড লিষ্টত অন্তৰ্ভুক্ত কৰিব বিচাৰে কেনেকৈ কৰিব সেই বিষয়ে ভিডিঅ'লৈ আহিলোঁ। পোনপ্ৰথমে আপোনালোকে গুগল বা ক্ৰমত আহিব। অহাৰ পিছত আপোনালোকে সাৰ্চ কৰিব pmj.gov.in বুলি সাৰ্চ কৰিব। সাৰ্চ কৰাৰ লগে লগে আপোনালোকে এইখন পেজ লৈ আহিব আৰু আপোনালোকৰ সুবিধাৰ্থে মোৰ ডেসক্ৰিপচনত লিংক দিয়া থাকিব। আপোনালোকে লিংকত ক্লিক কৰিলে লগে লগে এইখন পেজ লৈ ৰিডাইৰেক্ট কৰিব। এইখন পেজ লৈ অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব মেনু। এই মেনুত ক্লিক কৰি দিব। মেনুত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে দেখা পাব যে গ্ৰিভেন্স পৰ্টেল। গ্ৰিভেন্স পৰ্টেলত ক্লিক কৰি দিব। গ্ৰিভেন্স পৰ্টেলত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত তেনেকুৱা আহি যাব। The connection is grievance. pmj.gov.in is not secure. আপোনালোকে কি কৰিব ইয়াতে দেখা পাব যে কন্টিনিউ টু সাইট। আপোনালোকে কন্টিনিউ টু সাইটত ক্লিক কৰি দিব। কন্টিনিউ টু সাইটত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এইখন পেজ খোলখাই আহিব। এইখন পেজ খোলখাই অহাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে ইয়াতে দুটা অপচন পাব। এটা হ'ল চেক ইউৰ এলিজিবিলিটি এণ্ড এটা পাব ৰেজিষ্টাৰ ইউৰ গ্ৰিভেন্স। আপোনালোকে ৰেজিষ্টাৰ ইউৰ গ্ৰিভেন্সত ক্লিক কৰি দিব। ৰেজিষ্টাৰ ইউৰ গ্ৰিভেন্সত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত আকৌ এখন নতুন পেজ খোলখাই আহিব। আৰু যিসকলে মোৰ চেনেলত নতুন ভিজিট কৰিছে সেইসকলক মই অনুৰোধ কৰি কৈ আছোঁ মোৰ চেনেলখন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকলে অলৰেডি সাবস্ক্ৰাইব কৰিছে সেইসকলক মই বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ লগত থাকিবলৈ। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাব যে গ্ৰিভেন্স ৰেজিষ্ট্ৰেশ্যন ফৰ। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব যে পিএমজে। পিএমজেত ক্লিক কৰাৰ লগে লগে আপোনালোকে কি কৰিব ৰেজিষ্টাৰত ক্লিক কৰি দিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত পেজটো আকৌ অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত আকৌ এইখন পেজ খোলখাই আহিব গ্ৰিভেন্স ফৰ্ম। আপোনালোকে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাব যে গ্ৰিভেন্স বাই। যদি আপোনাৰ গ্ৰিভেন্স বাইটো বেনিফিচিয়াৰি থাকে তেনেহ'লে থাকিবলৈ দিয়ক, চেঞ্জ কৰিব নালাগে। তাৰপিছত আপোনালোকে দেখা পাব কেছ টাইপ। আপোনালোকে কি কৰিব বিচাৰে আপোনাৰ নামটো আয়ুষ্মানত অন্তৰ্ভুক্ত কৰিব বিচাৰে সেইকাৰণে ইয়াতে দিব আপোনালোকে ৰিকুৱেষ্ট। আপোনালোকে কি কৰিব ৰিকুৱেষ্টটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনালোকে তাৰপিছত দেখা পাব যে আৰ ইউ ইনৰল্ড আণ্ডাৰ ABPMJ। আপোনালোকে কি কৰিব ইয়াতে নোট সিলেক্ট কৰি দিব। নোট সিলেক্ট কৰাৰ পিছত আপোনালোকে দেখা পাব প্লিজ ইণ্টাৰ ডিটেইলছ। আপোনালোকে অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাব যে বেনিফিচিয়াৰি ডিটেইলছ। ইয়াতে আপোনাৰ নামটো লিখি দিব। নামটো লিখি দিয়াৰ পিছত তাৰপিছত আপোনালোকে দেখা পাব যে জেণ্ডাৰটো সিলেক্ট কৰি ল'ব। জেণ্ডাৰটো সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে তাৰপিছত দেখা পাব যে ইয়াৰ অফ বাৰ্থ। আপোনাৰ জন্মৰ চনটো কিমান সেইটো লিখি দিব। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাব যে কণ্টাক্ট আপোনাৰ কণ্টাক্ট নাম্বাৰটো ইয়াতে লিখি দিব। কণ্টাক্ট নাম্বাৰটো লিখি দিয়াৰ পিছত তাৰপিছত আপোনালোকে দেখা পাব ষ্টেট। ইয়াৰ পৰা আপোনালোকে ষ্টেটটো সিলেক্ট কৰি ল'ব। ষ্টেটটো সিলেক্ট কৰি লোৱাৰ পিছত তাৰপিছত আপোনালোকে দেখা পাব ডিষ্ট্ৰিক্ট। আপোনালোকে ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাব এড্ৰেছ। ইয়াতে আপোনাৰ ফুল এড্ৰেছটো লিখি দিব। লিখি দিয়াৰ পিছত তাৰপিছত আপোনালোকে দেখা পাব ইমেইল। ইয়াতে আপোনাৰ ইমেইলটো লিখি দিব। লিখি দিয়াৰ পিছত তাৰপিছত আপোনালোকে দেখা পাব গ্ৰিভেন্স ডিটেইলছ। আপোনালোকে গ্ৰিভেন্স ডিটেইলছটো দিব লাগিব। তাৰপিছত আপোনালোকে দেখা পাব যে গ্ৰিভেন্স এগেইনষ্ট। ইয়াতে আপোনালোকে ক্লিক কৰিলে বহুত অপশ্যন পাব। তাৰপিছত আপোনালোকে এটা সিলেক্ট কৰি ল'ব। তাৰপিছত দেখা পাব ISA নেম। আপোনালোকে ইয়াতে ক্লিক কৰি যিকোনো এটা সিলেক্ট কৰি ল'ব। কৰি লোৱাৰ পিছত আপোনালোকে ষ্টেটটো থাকিব। তাৰপিছত আপোনালোকে আকৌ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাব নেচাৰ অফ গ্ৰিভেন্স। আপোনালোকে ইয়াৰ পৰা নেচাৰ অফ গ্ৰিভেন্সটো সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাব গ্ৰিভেন্স ডিছক্ৰিপশ্যন। আপোনালোকে ইয়াতে লিখি দিব যে আই ৱান্ট টু ইনক্লুডিং মাই নেম ইজ PMJ পৰ্টেল বা আয়ুষ্মান ভাৰত কাৰ্ড এনেকৈ লিখি দিব। লিখি দিয়াৰ পিছত আপোনালোকে ইয়াত অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে আপলোড ফাইলছ। আপোনালোকে কি কৰিব আধাৰ কাৰ্ড আপলোড কৰি দিব। তাৰপিছত আপোনালোকে দেখা পাব যে আপলোড অডিঅ' বা ভিডিঅ' এটা আপলোড কৰি দিব পাৰিব। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাব যে ডিক্লাৰেশ্যন। আপোনালোকে কি কৰিব ডিক্লাৰেশ্যনত ক্লিক কৰি দিব।
ডিক্লেৰেশ্যন ক্লিক কৰি আপোনালোকে সাবমিটত ক্লিক কৰি দিব। এনেকৈ আপোনালোকে আপোনাৰ নেমটো আয়ুষ্মান লিষ্টত নামটো অন্তৰ্ভুক্ত কৰিব পাৰিব। মোৰ নামটো যেহেতু আয়ুষ্মান লিষ্টত অন্তৰ্ভুক্ত আছে সেইকাৰণে মই সাবমিট নকৰিলোঁ।